Hello friends and viewers. আশা কৰোঁ আগৰ ৰেচিপিকেইটা আপোনালোকে ভাল পাইছে, বহুতৰ পৰা কমেণ্ট পাইছোঁ, লাইক পাইছোঁ আৰু ভিউজো বাঢ়িছে। গতিকে অত্যন্ত সুখী ভাবিছোঁ যে আপোনালোকৰ নিশ্চয় কামত আহিছে ৰেচিপি দুটা। মোৰ এটা 5 বছৰীয়া সন্তান আছে, সি চিপছ খাই খুব ভাল পায় আৰু সি চিপছ খাই ভাল পোৱা কথাটোক লৈ মোৰ আৰু মিছেছৰ সাংঘাতিক টেনশ্যন। কাৰণ চিপছৰ পেকেটবিলাক সাধাৰণতে কি হয়, প্ৰিজাৰ্ভেটিভ থাকে আৰু বহু দিনৰ পৰা পেকেটত ৰখা হয়, গতিকে তাক খুৱাবলৈ অকণমান ভয় লাগে। গতিকে কেতিয়াও আমি কি কৰোঁ, ঘৰতে কিছুমান চিপছ বনাই খুৱাবলৈ চেষ্টা কৰোঁ আৰু তাৰে অসমীয়া যিবিলাক শাক পাচলি তাৰে এটা খুব পাচলি আমি খুব খাওঁ, সেইটো হৈছে কাচকল। কাচকল এনেকুৱা এটা কল যিটো কলৰ যিটো ঔষধি গুণ যথেষ্ট আছে আৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে কাচকল খাবলৈ বেয়া পায়। তো আমি কিন্তু ঘৰত কাচকলৰ পিটিকাহে হওক বা কাচকলৰ আমি কেতিয়াবা অকণমান ভাজি লিখিয়াকৈ বনাইও খাওঁ। গতিকে আজি ভাবিছোঁ কাচকলৰে এটা চিপছৰ দৰে ৰেচিপি বনাওঁ আৰু এই কাচকলৰ চিপছৰ ৰেচিপিটো আমি কোনো তেল ব্যৱহাৰ নকৰাকৈ মাইক্ৰৱেভত কিমান সহজতে বনাব পাৰোঁ তাকে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ৰেচিপিটো আপোনালোকে নিশ্চয় ঘৰত বনাবলৈ চেষ্টা কৰিব। আহকচোন ৰেচিপিটোলৈ চাওঁ। তাৰ আগতে আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আগবাঢ়োঁ। কাচকলৰ চিপছ বনাবৰ কাৰণে আমি 3টা মধ্যম চাইজৰ কাচকল বাকলি গুচাই ল'ম। সাধাৰণতে বাকলি গুচোৱা কাচকলবোৰ খন্তেক সময় ৰাখি থ'লে ক'লা পৰি যায় আৰু ভাজিকণ খাবলৈ ভাল নহয়। সেইকাৰণে নিমখ দিয়া পানীত তিয়াই ৰাখিলে কাচকল কেতিয়াও ক'লা নপৰে আৰু খাবলৈও মচমচীয়া হয়। এতিয়া আমি বাকলি গুচাই লোৱাৰ পাছত কাচকলকেইটা আমি গোল গোলকৈ পাতলাকৈ কাটি ল'ম আৰু এই কাটি লোৱা পাতলাকৈ কটা কাচকলকেইটা আমি নিমখ দিয়া পানীত 10 মিনিট সময়ৰ কাৰণে তিয়াই ৰাখিম। মন কৰিব, কেতিয়াবা আপোনালোকে যদি ঘৰত কাচকল ভাজি বনাব খোজে তেতিয়াহ'লে বেকিং পাউডাৰ দিয়া পানীটো যদি আপুনি কাচকল তিয়াই ৰাখে তেতিয়াও কাচকল খাবলৈ ভাল হয় আৰু ই ক'লা নপৰে। এয়া চাওক, আমি 10 মিনিট সময়ৰ কাৰণে কাচকলবোৰ এনেধৰণে তিয়াই ৰাখিলোঁ। 10 মিনিট সময় হৈ যোৱাৰ পাছত আমি কাচকলখিনি পুনৰ চাফা পানী ধুই লৈ এখন বহল ট্ৰেত টিচু পেপাৰ পাৰি লৈ কাচকলসমূহ আমি মেলি দিম, যাতে ইয়াত থকা অতিৰিক্ত পানীবোৰ টিচু পেপাৰে শুহি ল'ব পাৰে। এতিয়া ওপৰত আন এখন টিচু পেপাৰ দি আমি অলপ পাতলা হাতেৰে হেঁচি দিম, যাতে কাচকলৰ ওপৰ ভাগত লাগি থকা অতিৰিক্ত পানীবোৰ শুকাই যায়। এনেধৰণে 5 মিনিট সময় ৰখাৰ পাছত কাচকলবোৰ শুকাই পৰাৰ পাছত আমি এখন বেকিং ট্ৰেত কাচকলসমূহ বেক কৰিবৰ কাৰণে এনেধৰণে সজাই ল'ম। এনেদৰে সাজু কৰাৰ পাছত আপোনালোকৰ পচন্দ অনুসৰি ক'লা নিমখ বা সাধাৰণ নিমখেৰে আপোনালোকে ইয়াক গাৰ্নিছ কৰিব পাৰে। মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ, অতিৰিক্ত নিমখ নিদিব, কাৰণ নিমখত ইতিমধ্যে কাচকলখিনি তিয়াই ৰখা হৈছে। এতিয়া আমি এটা মাইক্ৰৱেভত 180 ডিগ্ৰীত অৰ্থাৎ মেক্সিমাম ফ্লেমত 8 মিনিটৰ কাৰণে ইয়াক আমি বেক কৰিম। 4 মিনিট সময় হোৱাৰ লগে লগে আমি কাচকলখিনি বাহিৰলৈ উলিয়াই আনি ইয়াৰ ভিতৰৰ ছাইডটো বাহিৰলৈ উলিয়াই দিম, যাতে দুয়োটা ছাইডতে চিপছখিনি ভালধৰণে ভজা যায়। এনেধৰণে দিয়াৰ পাছত এনেধৰণে আমি উভতাই দিয়াৰ পিছত পুনৰ আমি কাচকল চিপছখিনি আকৌ এবাৰ মাইক্ৰৱেভত ভৰাই দিম আৰু 4 মিনিট সময়ৰ কাৰণে পুনৰ বেক কৰিম। 4 মিনিট সময় হৈ যোৱাৰ পিছত এয়া চাওক, আমাৰ চিপছ সাজু হৈ গ'ল। এই ধৰণৰ চিপছ অতি কম সময়তে আপোনালোকে ঘৰতে সুস্বাদুভাৱে বনাব পাৰে আৰু বহু সময়ৰ কাৰণে ইয়াক সঞ্চয় কৰি ৰাখিব পাৰে। এটা বন্ধ কণ্টেইনাৰত ভৰাই ৰাখিলে বহু সময় ইয়াক খাব পৰা যায়। এই চিপছ আপোনালোকে খালীকৈও খাব পাৰে অথবা কিবা ডিপিং চচৰ লগতো খাব পাৰে। মই ইয়াক চীজ আৰু জলপানৰ চচৰ লগত খাইছিলোঁ, খুব সুস্বাদু হৈছে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ঘৰত বনাই চাব আৰু আপোনালোকৰ সন্তানক প্ৰিজাৰ্ভেটিভ নিদিয়া ঘৰতে বনোৱা এনেধৰণৰ চিপছেৰে আপ্যায়ন কৰক। সকলোৰ ভাল হওক।